friends, welcome to our YouTube channel Brain Booster Classes. আজি আমি এই ভিডিওত তোমালোকক শংকৰদেৱ বিদ্যা নিকেতনৰ ক্লাছ 7 অৰ চেপ্টাৰ 6 অৰ 6D অনুশীলনীৰ 7 নম্বৰ কোৱেশ্চনটো কৰাব ওলাইছো। কোৱেশ্চনটোত এটা তোমালোকে ফিগাৰ যিটো আৰু কোৱেশ্চন মতে তোমালোকে নিজে বনাব লাগিব। কৈছিল যে ত্ৰিভুজ ABC ৰ O বিন্দুটো অন্তঃবিন্দু আৰু ইয়াৰ পৰা ওলোৱা ৰেখাবিলাকে A কোণক সমানে সমদ্বিখণ্ডিত কৰিছে, B কো কৰিছে আৰু C কো কৰিছে। উল্লেখ ক'ব গ'লে B কোণৰ সমদ্বিখণ্ডক, C কোণৰ সমদ্বিখণ্ডক আৰু A কোণৰ সমদ্বিখণ্ডক মানে A কোণটো সমানে ভাগ কৰা ৰেখাডাল ক'ত মিলিত হৈছে গৈ O বিন্দুত মিলিত হৈছে। তো প্ৰমাণ কৰিব দিছে যে OA + OB + OC OA + OB + OC greater than half of ত্ৰিভুজ ABC পৰিসীমা পেৰিমিটাৰ। তো ত্ৰিভুজ ABC ৰ হাফ যিটো পৰিসীমা তাৰ হাফতকৈ এহত কিডালৰ যোগফলটো ডাঙৰ কৰি যাম। এটো এটা ত্ৰিভুজ হিচাপে ধৰিম, এটো এটা ত্ৰিভুজ হিচাপে, এটো এটা ত্ৰিভুজ হিচাপে ধৰিম আৰু সূত্ৰটো ইউজ কৰিম একেটাই। এটা ফাৰ্স্ট ত্ৰিভুজটো বা ধৰো AOB ৰ পৰা কি সূত্ৰ ইউজ কৰিম যে ত্ৰিভুজৰ দুডাল বাহুৰ যোগফল তৃতীয় বাহুৰকৈ ডাঙৰ। দুডাল বাহুৰ যোগফল OA + OB কাটকৈ ডাঙৰ, তৃতীয় বাহু AB তকৈ। আৰু এক নম্বৰ আকৌ ত্ৰিভুজ AOC ৰ পৰা কি হ'ব AOC এটো ত্ৰিভুজৰ পৰা OA লিখিছো OA + OC কাটকৈ ডাঙৰ, তৃতীয় বাহু AC তকৈ। এটো হ'ল 2 নম্বৰ ত্ৰিভুজ। আৰু এটা ত্ৰিভুজ আছিল কোনটো BOC ৰ পৰা কি হ'ব OB + OC চাই যাবা OB + OC কাটকৈ ডাঙৰ, তৃতীয় বাহু BC তকৈ ডাঙৰ। হৈ গ'ল 3 নম্বৰলৈ। বুজি পাইছা আৰামত। বাস 1 2 আৰু 3 যোগ কৰি দিম 1 + 2 + 3। লেফট সাইডৰ খিনি লেফট সাইডে, ৰাইট সাইডৰ খিনি ৰাইট সাইডে। OA + OB এই দুডাল যোগ কৰিলো প্লাস এই দুডাল যোগ প্লাস OA + OC এটা হল এই দুডাল প্লাস OB + OC কি আছে গ্ৰেটাৰ দেন এই তিনডাল যোগ AB + AC + BC হৈ গ'ল। বঢ়িয়া। এতিয়া আমি কি কৰিম চোৱা, এতিয়া আমি এইখিনিতে কৰি দিছো তোমালোকক, হনুমান অন্ধকাৰ হৈ যাব। মই 1 2 মুছি দিছো এই দুটা, তো ইয়াৰ পৰা ইয়াত যাব। ইয়াত ডাবল আছে নেকি চোৱা OA মানে OB OC তো 2OA + 2OB + 2OC greater than AB + AC + BC হল। ডাবল সব দুটা এটা হৈ গৈছে। তো ইয়াৰ পৰা আমি দুইটো কমন লৈ ল'ব পাৰো। কমন ললে OA + OB + OC আৰু এটা কোৱা ত্ৰিভুজৰ পৰিসীমা জানা ABC ত্ৰিভুজৰ পৰিসীমা কি? পৰিসীমা হবলৈ হলে পৰিসীমা কেনেকৈ পাম গো, তিনডাল বাহুৰ যোগফল AB + BC + AC তিনডাল বাহুৰ যোগফলে আমাক ত্ৰিভুজৰ কি দিয়ে পৰিসীমাক বুজায়। তো এই তিনডাল বাহুৰ যোগফলক আমি পৰিসীমা বুলি লিখিব পাৰো ত্ৰিভুজ ABC ৰ পৰিসীমা। ঠিক আছে। এতিয়া এটা সবে জানা এটা কথা যে আমি বীজগণিত ৰাশি হোক যেটা চলক যেটা সৰল সমীকৰণত সবতে কৰি আহিছো যে কোনো এটা সংখ্যা এটো সাপোজ x ৰ লগত 2 এটা পূৰণ হৈ থাকিলে লেফট সাইডৰ পৰা ৰাইট সাইডলৈ যেতিয়া আমি নিউ সমান চিহ্ন তেতিয়া কি হৈ যায় পূৰণৰ পৰা হৰণলৈ ৰূপান্তৰিত হয়। তো এটো পূৰণ হৈ আছে 2 টো সিটো সাইডে লৈ গলে কি হ'ব OA + OB + OC হাফ হৈ যাব, হৰণ হৈ যাব, মানে হৰণ ত্ৰিভুজ ABC ৰ পৰিসীমা।
এটা প্ৰমাণ কৰা হ'ল চোৱা ইতনা মজা হা কিমান ধুনীয়াকৈ ওলাই গৈছে বহুত বঢ়িয়া তো থেংক ইউ সো মাচ এবাৰ ভালকৈ চাই ল'বা তোমালোকে আজিলৈ 7 নম্বৰটো ইমানতে সমাপ্ত কৰিলো নেক্সট ভিডিঅ'ত কৰাম আমি 8 নম্বৰ